ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি পুনৰ এটা খুব ইণ্টাৰেষ্টিং টপিক লৈ মই উপস্থিত হৈছোঁহি আপোনালোকৰ মাজত। আপোনালোকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু ন'টিফিকেশ্যন বেল আইকনটো ডেফিনেটলি ক্লিক কৰিব। এই HTML এপ্লিকেশ্যন আমি বনাম VBScriptৰ সহায়ত, কিন্তু মাৰ্কেটত VBScriptৰ চাহিদা কিছু পৰিমাণে হ্ৰাস পাইছে। কিন্তু HTML এপ্লিকেশ্যন বনাবৰ কাৰণে VBScriptতকৈ আৰু বেটাৰ কি হ'ব পাৰে? আজিৰ টপিকটো হ'ল HTMLত আমি এপ্লিকেশ্যন ডিজাইন কৰিব পাৰিম নেকি? হয়, HTMLত। আপুনি চাগে শুনি আচৰিত হৈছে, HTMLত আমি এপ্লিকেশ্যন কেনেকৈ বনাম? কিয়নো HTMLত আমি সকলোৱে জানো ৱেবছাইটহে বনাব পাৰে, কিন্তু সঁচা আমি HTML ব্যৱহাৰ কৰি এপ্লিকেশ্যন বনাব পাৰিম, তাকো খুব সহজে। এই VBScript আমি HTMLৰ ভিতৰত টাইপ মাৰিম আৰু 15-20 মিনিটৰ ভিতৰত সাজি উলিয়াম এটা ষ্টুডেণ্ট ডাটা এণ্ট্ৰি ছিষ্টেম। এখন খুব ধুনীয়া ফৰ্ম থাকিব আৰু তাত অলপ VBScriptৰ কোড থাকিব আৰু সুন্দৰভাৱে আমি HTML এপ্লিকেশ্যনৰ সহায়ত এখন মাইক্ৰ'ছফ্ট এক্সেলত ডাটা এণ্ট্ৰি কৰিব পাৰিম। হয়, মাইক্ৰ'ছফ্ট এক্সেলত। প্ৰথমে আমি মাইক্ৰ'ছফ্ট এক্সেলৰ শ্বীটখন ৰেডি কৰিম। তাৰপিছত ঠিক ৱেব পেজ বনোৱাৰ দৰে আমাৰ এপ্লিকেশ্যনৰ UIটো ডিজাইন কৰিম আৰু সেই UIত আমি টাইপ কৰিম কিছু VB কোড। আৰু প্ৰায় 15-20 মিনিটৰ ভিতৰত আমাৰ এই UI ৰেডি হৈ পৰিব ষ্টুডেণ্ট ডাটা এণ্ট্ৰি কৰিবৰ কাৰণে। তেনেহ'লে বলক পলম নকৰোঁ, আমি আমাৰ কম্পিউটাৰলৈ যাওঁ আৰু তাত সৃষ্টি কৰোঁ UI বেছড HTML এপ্লিকেশ্যন মাইক্ৰ'ছফ্ট এক্সেলৰ বাবে। এই এপ্লিকেশ্যনটো বনাবৰ কাৰণে আমি 3টা প্লেটফৰ্ম ব্যৱহাৰ কৰিম। প্ৰথমটো হৈছে মাইক্ৰ'ছফ্ট এক্সেল। মাইক্ৰ'ছফ্ট এক্সেলক আমি ব্যৱহাৰ কৰিম এটা ডাটাবেছৰ দৰে, য'ত আমি ষ্ট'ৰ কৰি যাম আমি HTMLৰ পৰা পোৱা তথ্যসমূহ। দ্বিতীয়টো হৈছে HTML, কিয়নো আমাক এটা ইণ্টাৰফেচ লাগিব। ইণ্টাৰফেচত এখন ফৰ্ম থাকিব লাগিব, ফৰ্মত এটা বাটন থাকিব। বাটনটো যদি মই ক্লিক কৰোঁ তেনেহ'লে ইনফৰ্মেশ্যনখিনি গৈ মাইক্ৰ'ছফ্ট এক্সেলত ছেভ হ'বগৈ লাগিব। তৃতীয়টো হৈছে VBScript। VBScriptৰ সহায়ত মই এই ফৰ্মত থকা ডাটাখিনি মাইক্ৰ'ছফ্ট এক্সেলত ছেভ কৰিব লাগিব। তো আমি এক্সেলৰ পৰা ষ্টাৰ্ট কৰোঁ। এক্সেলত এখন আমি শ্বীট ডিজাইন কৰি লওঁ। ঠিক আছে, এক্সেল অ'কে। ব্লেংক ৱৰ্কবুকৰ পৰা মই আৰম্ভ কৰিছোঁ আৰু মই ষ্টুডেণ্ট ডাটা কালেকশ্যনৰ এটা ছিষ্টেম বনাম। গতিকে ষ্টুডেণ্ট নেমৰে মই এটা কলম বনালোঁ। তাৰপিছত ফাদাৰ নেম, ক্লাছ আৰু ৰোল নাম্বাৰ। মই চেলকেইটা অলপ ৰিচাইজ কৰি দিওঁ। ফাদাৰ নেম, ক্লাছ, ৰোল নাম্বাৰ মই অকণমান ষ্টাইলিং কৰি দিওঁ। গুড, অ'কে। এতিয়া মই ইয়াক ছেভ কৰিম। ছেভ কৰিবৰ কাৰণে মই মোৰ ডেস্কটপত এটা নতুন ফ'ল্ডাৰ বনাই লওঁ। তাৰ নাম দিওঁ মাই এপ। অ'কে, এতিয়া ইয়াক মই ছেভ কৰিম আৰু মই ইয়াক বিচাৰিম ক'ত ছেভ কৰিম। ডেস্কটপত মাই এপ বুলি এটা ফ'ল্ডাৰ বনাইছিলোঁ মাত্ৰ। মাই এপত book1.xlsx মানে এক্সেল শ্বীট। ঠিক আছে, মই নামটো চেঞ্জ নকৰোঁ। ছেভ। এতিয়া মোৰ এক্সেলৰ কামটো হৈ গ'ল। এক্সেল মই ক্ল'জ কৰি দিব পাৰোঁ। এক্সেলত মই সেই ডাটা এণ্ট্ৰি নকৰোঁ। ডাটা এণ্ট্ৰি কৰিবৰ কাৰণে HTMLত মই এখন ফৰ্ম ডিজাইন কৰিম। গতিকে মই HTML উলিয়াই লওঁ। HTML টাইপ কৰিবৰ কাৰণে মই ব্যৱহাৰ কৰিম Notepad++। Notepad++ খুব লাইট এটা এডিটৰ হয়, খুব কম মেমৰি খায় আৰু ইয়াক ব্যৱহাৰ কৰিবলৈ বৰ সহজ। অ'কে, Notepad++। Notepad++ত মই জেনেৰেলি টাইপ মৰাৰ দৰে এখন HTMLৰ ৱেব পেজ বনাই লওঁ। অ'কে, মই ডক টাইপৰ পৰা ষ্টাৰ্ট কৰোঁ। ডক টাইপ মানে হ'ল কি ডকুমেণ্ট। যেতিয়া ছিষ্টেমটোৱে ইয়াক প্ৰচেছ কৰিব তেতিয়া সি গম পাব লাগিব যে মই ইয়াত কি ধৰণৰ তথ্য ভৰাই ৰাখিছোঁ। ই XML হ'ব পাৰে, ই CSV হ'ব পাৰে বা ই HTML হ'ব পাৰে। অ'কে, HTML। এটা কাম কৰোঁ, প্ৰথমতে ইয়াক মই HTML ৰূপত ছেভ কৰি দিওঁ। Ctrl+S। তো মই ইয়াক ডেস্কটপ, মই ইয়াক ছেভ কৰোঁ। ইয়াক মই ছেভ কৰিম মাই এপ আৰু মই ইয়াক ছেভ কৰোঁ যিকোনো এটা আমাৰ নাম দি ছেভ কৰিব পাৰোঁ। মাই এপ বুলি মই ছেভ কৰিলোঁ, myApp.html। ঠিক আছে, এতিয়া মই HTML বনোৱাৰ দৰে সম্পূৰ্ণ এটা ৱেব পেজ বনাই লওঁ। HTML আৰু ইয়াক মই
HTML বুলি প্ৰথমতে সেভ কৰি লোৱা কাৰণটো হ'ল যেতিয়া মই ইয়াক টেগ টাইপ কৰোঁ তেতিয়া অট'মেটিকেলি কিছুমান টেগ প্ৰম্পট হৈ যায় আৰু মোৰ টাইপিং কৰোঁতে খুব সহজ হয় তো HTML আৰু মই ইয়াতে আৰম্ভ কৰিম হেড আৰু ডক টাইপত মই এটা বস্তু থাকি গৈছিলে এক্সক্লেমেটৰী মাৰ্কটো থাকি গৈছিলে সেইকাৰণে সি য়েল্লো হৈ আছিলে একচুৱেলি সি হ'ব লাগে হোৱাইট সেইকাৰণে মই গম পালোঁ যে ই এই এক্সক্লেমেটৰী মাৰ্কটো থাকি গৈছিলে ইয়াত মই এটা টাইটেল ভৰাই দিওঁ ৱেব পেজৰ টাইটেল TITLE টাইটেল ষ্টুডেণ্ট ডাটা এণ্ট্ৰি ঠিক আছে এতিয়া ইয়াত মই বডি আৰম্ভ কৰোঁ এইটো জেনেৰেল ফৰ্মেট হয় HTML বহুত কেইটা কোৰ্চ আমাৰ আহি আছে পৰৱৰ্তী ভিডিঅ'ত আমি দেখুৱাম আপোনালোকক কেনেকৈ HTMLত আপোনালোকে ৱেব পেজ বনাব পাৰে বডি আৰু বডিত প্ৰথমতে মই টেষ্ট কৰি চাই লওঁ ইয়াক গতিকে মই H1 এটা জাষ্ট টেষ্ট চেম্পল এটা টেগ বহাই লৈছোঁ মাই এপ্লিকেশ্যন ঠিক আছে মই ইয়াক লঞ্চ কৰি চাওঁ অ'কে মাই এপ্লিকেশ্যন ঠিক আছে আহিছে ভাল হৈছে এতিয়া মই ইয়াক অলপ ষ্টাইলিং কৰি লওঁ এখন ফৰ্ম ডিজাইন কৰোঁ ইয়াত মই এটা ডিভ বনাওঁ ডিভ style is equal to width 100%, height is equal to 100 pixels আৰু ইয়াৰ ভিতৰত মই দুটা ডিভ বনাম ডিভ style is equal to মই এটা width দিওঁ ইয়াতে width is equal to 20%, float left তাৰপিছত আৰু এটা ডিভ বনাম ইয়াৰ width দিম মই 80% আৰু ইয়াক মই দিম float to the right float যেটি ইউজ কৰিছোঁ মই এটা ক্লিয়াৰ এটা ইউজ কৰোঁ div style is equal to clear both ঠিক আছে ইয়াত মই এটা ইমেজ দিব বিচাৰিছোঁ মোৰ লগত ইমেজ আৰু আইকন দুটা মই ডাউনলোড কৰি থৈছিলোঁ এইটো এটা মই কপি কৰি যিয়ে ফাইলছ নাথাকক মোৰ প্ৰজেক্ট ফল্ডাৰটোৰ ভিতৰত মই কপি কৰি সেভ কৰিব লাগিব মই ইয়াতে সেভ কৰি দিছোঁ তো add user.png এইটো এটা সৰু আইকন হয় ইউজাৰৰ আইকন হয় এই আইকনটো মই ইয়াত ব্যৱহাৰ কৰিব বিচাৰিছোঁ গতিকে মই ইয়াৰ এবছলিউট পাথটো উলিয়াই লওঁ এইটো উলিয়াবৰ কাৰণে মই শিফ্টটো হেঁচা মাৰি ধৰিম আৰু ৰাইট ক্লিক কৰিম ইয়াতে কপি এজ পাথ আহিছে মই কপি এজ পাথটো ক্লিক কৰিলোঁ আৰু মই ইয়াত লিখিম ইমেজ src ইজ ইকুৱেল টু এইটো চাওঁ আহিছে নে নাই য়েছ আহিছে অ'কে তো ইয়াত মই এটা বেকগ্ৰাউণ্ড কালাৰ দি দিওঁ বেকগ্ৰাউণ্ড কিবা এটা লাইট কালাৰ দিলে ভাল হ'ব কালাৰৰ কাৰণে মোৰ এটা প্লাগইন এটা ইনষ্টল হৈ আছে মই ডেছক্ৰিপশ্যনত দি দিম বাৰু মই কি প্লাগইন ব্যৱহাৰ কৰিছোঁ কালাৰ এটা দি দিছোঁ কিবা এটা চাওঁ সি কেনেকুৱা হৈছে অঁ হ'ব ইয়াত মই এটা হেডিং দিম H1 টেগ দিওঁ ষ্টুডেণ্ট ডাটা এণ্ট্ৰি হৈছে কিন্তু অকণমান বস্তুটো মিলা নাই কিবা এটা গতিকে মই এই আইকনটো মই টেক্সট এলাইন তাক ৰাইট কৰি দিওঁ টেক্সট এলাইন ৰাইট আৰু ইয়াক মই টেক্সট এলাইন লেফ্ট কৰি দিওঁ এতিয়া চাওঁ কেনেকুৱানো হৈছে ষ্টুডেণ্ট ডাটা এণ্ট্ৰিটো আৰু অকণমান ৰাইটত যাব লাগিছিল তো এটা কাম কৰোঁ মই ইয়াত লিখোঁ ষ্টাইল ইজ ইকুৱেল টু মাৰ্জিন হাইফেন লেফ্ট লেফ্টৰ পৰা তাক অকণমান ঠেলি দিম 10 পিক্সেলছমান তাক ঠেলি দিলে হৈ যাব হয় ঠিকে আছে মই এটা কাম কৰোঁ ইয়াত মই এটা পেডিং দি দিওঁ পেডিং দিলে কি হ'ব সি ওপৰৰ পৰা অলপ চাৰিওকাষৰ পৰা এটা স্পেচ লৈ ল'ব পেডিং 20 পিক্সেলছ দি দিছোঁ কেনেকুৱা নহয় চাওঁ বেছি হৈ গ'ল অলপ কমাই দিওঁ 10 পিক্সেল দি চাওঁ হ'ব আৰু হাইটটো বেছি আছে হাইটটো মই 70 পিক্সেলছমান কৰি চাওঁ কেনেকুৱা হয় হৈছে ঠিক আছে আমি ইয়াতে এৰি দিছোঁ নহ'লে বহুত সময় লাগিব ষ্টাইলিং কৰি থাকোঁতে এতিয়া আমি আৰু এটা ডিভ আৰম্ভ কৰিম আৰু এই ডিভটো মই আগৰটো ডিভ মৰা নিচিনাকৈ ইয়াতে টাইপ মাৰি লওঁ ডিভ ষ্টাইল ইজ ইকুৱেল টু আৰু ইয়াত মই লিখোঁ উইথ 100%, হাইট 100%, ইয়াত মই এটা ফিল্ড সেট বনাওঁ এখন ফৰ্ম ডিজাইন কৰিম ফিল্ড সেট এনেকৈ বনায় ফিল্ড সেট মানে মই যিখন ফৰ্ম থাকিব সেই ফৰ্মখনৰ
মই যিখিনি ডাটা এন্ট্ৰি কৰিবৰ কাৰণে যিখিনি টেক্সট বক্স থাকিব বাটন থাকিব এই ফিল্ড সেটৰ ভিতৰত সোমাই থাকিব ইয়াত এটা মই লেজেণ্ড লিখিম মানে হেডিং এই ফৰ্মখনৰ এটা মানে হেডিং এটা বৰ ধুনীয়া দেখিবলৈ লাগিব দেখিবলৈ লেজেণ্ডত মই লিখিম এণ্টাৰ ডাটা ঠিক আছে এতিয়া মই লেবেল লিখিম লেবেল ষ্টুডেণ্ট নেম আৰু মই ইয়াত এটা ইনপুট বক্স ল'ম ইনপুট টাইপ ইজ ইকুৱেল টু টেক্সট ইয়াত মই নেম দিব পাৰোঁ আৰু আইডি দিব পাৰোঁ নেম ইজ ইকুৱেল টু আইডি ইজ ইকুৱেল টু আৰু ইয়াত মই দিম ষ্টুডেণ্ট নেম আৰু আইডিটো একে হ'ব পাৰে আমি এই দুটাৰ ভিতৰত যিকোনো এটা ব্যৱহাৰ কৰিব পাৰোঁ ইয়াত থকা তথ্যখিনি ফেচিং কৰিবৰ কাৰণে লেবেলত মই ফৰ এটা দি দিওঁ ফৰ দিলে কি হ'ব যদি মই কিবা এৰৰ মেছেজ আহে বা ইয়াক যদি ফ'কাছ কৰিবলগীয়া হয় তেনেহ'লে এই লেবেলটোৱে এই ইনপুটটোৱে একেলগে ফ'কাছড হ'ব ঠিক আছে তো চাই লওঁ কেনেকুৱানো হৈছে এইখিলৈকে অকণমান ষ্টাইলিঙৰ প্ৰয়োজন হৈছে এটা কাম কৰোঁ মই ফিল্ড ছেটটো ষ্টাইল কৰোঁ এটা ক্লাছ দি দিম ইয়াত গতিকে মই এই হেডৰ ভিতৰত অলপ ষ্টাইল লিখোঁ ষ্টাইল টাইপ ইজ ইকুৱেল টু আৰু ইয়াত লিখোঁ টেক্সট CSS ফিল্ড ছেট ডট মাই ফিল্ড ছেট মই এটা CSS ক্লাছ লিখোঁ এটা পাতল বেকগ্ৰাউণ্ড কালাৰ দি দিওঁ বেকগ্ৰাউণ্ড SEE কালাৰ DDDটো বেছি পাতল হ'ব মই ইয়াৰ পৰা এইটো চুজ কৰি দিছোঁ হ'ব তাৰপিছত লেজেণ্ড এটা বনাই লওঁ লেজেণ্ড ডট মাই লেজেণ্ড এটা ইয়াতে CSS ক্লাছ বনাইছোঁ বেকগ্ৰাউণ্ড এটা দি দিওঁ বেকগ্ৰাউণ্ডটো ব্লু দিলে ভাল লাগিব নেকি অ'কে এইটো কালাৰে ভাল লাগিব মই কালাৰ পিকাৰটো দি দিম ডেছক্ৰিপশ্যন লিংকত কালাৰ SFFF এইটো এতিয়া মই এইকেইটা এপ্লাই কৰি দিওঁ মাই ফিল্ড ছেটটো এই ফিল্ড ছেটত আহিব ক্লাছ ইজ ইকুৱেল টু মাই ফিল্ড ছেট আৰু লেজেণ্ড ইজ ইকুৱেল টু মাই লেজেণ্ড ক্লাছ ইজ ইকুৱেল টু মাই লেজেণ্ড অ'কে চাওঁ ধুনীয়া হৈছে কিন্তু পেডিং অলপ দিব লাগিব ফিল্ড ছেটত মই অলপ পেডিং দি দিওঁ পেডিং 20 পিক্সেল ঠিক আছে চাওঁ কেনেকুৱা হৈছে হ'ব এটা কাম কৰোঁ ষ্টুডেণ্ট নেমৰ এই এলিমেণ্ট দুটা মই কপি কৰি আনি মই আমাৰ এক্সেল শ্বীটত কি আছিলে প্ৰথমতে আছিলে ষ্টুডেণ্ট নেম তাৰপিছত আছিলে ফাদাৰ নেম তাৰপিছত আছিলে ক্লাছ তাৰপিছত আছিলে ৰোল চাৰিটা আছিলে তো ষ্টুডেণ্ট নেমটো হৈ গ'ল এতিয়া এইটো হ'ব ফাদাৰ নেমত এই আইডি আৰু নামটো সলাই দিওঁ এলিমেণ্টটোৰ ফাদাৰ নেম মই এইটো কপি কৰোঁ এতিয়া ইয়াতে পেষ্ট কৰি দিওঁ আৰু এইটো ইয়াতে পেষ্ট কৰি দিওঁ ফাদাৰ নেম আৰু ইয়াতে মই এটা ব্ৰেক দি দিওঁ এইটো শ্বৰ্ট এণ্ড বৰ ডাৰ্টি মেথড হয় এনেকৈ আচলতে ৱেব পেজ বনাব নালাগে কিন্তু মোৰ লগত সময় খুবেই কম আৰু ভিডিঅ'টো বহুত দীঘল হৈ যাব গতিকে মই খুব শ্বৰ্টকাটকৈ বনাব চেষ্টা কৰিছোঁ ষ্টুডেণ্ট নেম ফাদাৰ নেম আৰু এইটোকে কপি কৰি মই ইয়াতে ক্লাছ দি দিম ত' মই এটা ক্লাছ দি দিছোঁ এইটো আঁতৰাই দিওঁ মই ইয়াত লিখি দিওঁ ক্লাছ আৰু ইয়াত মই লিখিম ষ্টুডেণ্ট ক্লাছ ঠিক আছে আহিছে নাই চাওঁ আহিছে ক্লাছ আহিছে তাৰপিছত মোৰ লগত আৰু এটা কলম থাকিলে ৰোল নাম্বাৰ তো ইয়াত মই লিখোঁ ৰোল আৰু এইটো চেঞ্জ কৰি দিওঁ ইয়াত লিখি দিছোঁ ষ্টুডেণ্ট ৰোল আইডিটো চেঞ্জ কৰি দিছোঁ নেমটো চেঞ্জ কৰি দিছোঁ ফৰটো চেঞ্জ কৰি দিছোঁ তো আমাৰ লগত চাৰিটা আহি গৈছে কলম এইটো হ'ল প্ৰথম কলমটোৰ কাৰণে ষ্টুডেণ্ট নেম মই ইয়াৰ পৰা কালেকশ্যন কৰিম আৰু এইটো ফাদাৰ নেম কালেকশ্যন কৰিম আৰু এইটো মই ক্লাছ কালেকশ্যন কৰিম আৰু এইটো মই ৰোল নাম্বাৰ কালেকশ্যন কৰিম আৰু এটা বস্তু মোক থাকিলে সেইটো হ'ল মোক এটা বাটনৰ প্ৰয়োজন হ'ব এতিয়া গতিকে ইয়াতে বাটন এটা লিখোঁ ইনপুট টাইপ ইজ ইকুৱেল টু বাটন ইয়াতে ভেলিউ এটা দি দিওঁ ভেলিউ ইজ ইকুৱেল টু ছেভ ইয়াত মই অন ক্লিক ইভেণ্ট হেণ্ডলাৰ দিম অৰ্থাৎ ক্লিক কৰাৰ লগে লগে এই তথ্যখিনি এই ফৰ্মত থকা তথ্যখিনি ক'ৰবাত ছেভ কৰিবৰ কাৰণে এটা মানে ট্ৰিগাৰ কৰিবৰ কাৰণে মই এটা অন ক্লিক ইভেণ্ট এটা দিম এইটো অলপ পিছত দিম চাই লওঁ কিনো হৈছে ঠিক আছে ছেভ আহিছে কিবা এটা আহিছে
এইখিনিলৈকে ঠিকে আছে HTML-ৰ মই UI-টো বনালোঁ মই এক্সেলত এখন शीट বনালোঁ য'ত নেকি মোৰ 4টা কলম আছে ষ্টুডেণ্টৰ ডাটা সেভ কৰি ৰাখিবৰ কাৰণে এতিয়া বনাবলগীয়া বস্তু হ'ল VB কোড VB কোডখিনি মই হেডত টাইপ মাৰিম ঠিক এই ষ্টাইলৰ ওপৰত টাইপ মাৰিলেও হ'ব ইয়াৰ পিছত টাইপ মাৰিলেও হ'ব আৰু প্ৰথমতে মই কেপছত ইয়াৰ এট্ৰিবিউটখিনি টাইপ মাৰি ল'ব লাগিব মই লিখিব লাগিব HTA আৰু মই লিখিব লাগিব এপ্লিকেশ্যন HTA মানে হ'ল H for HTML HT for HTML আৰু A for application অৰ্থাৎ এটা HTML এপ্লিকেশ্যন বনাই আছো আৰু ইয়াক VB কোড জেনেৰেলি VB কোডত বনোৱা হয় কিছুমান মানুহে ইয়াক জাভাস্ক্ৰিপ্টত বনায় কিন্তু সিমান এফিচিয়েণ্ট নহয় VB কোড ইয়াৰ কাৰণে বেছি প্ৰযোজ্য তো HTA এপ্লিকেশ্যন ইয়াত মই বহুত এট্ৰিবিউট আছে মই ব্যৱহাৰ নহ'লেও কেইটামান এট্ৰিবিউট লিখি দিম যাতে আপোনালোকে চাব পাৰে কি কি এট্ৰিবিউট ইয়াত ব্যৱহাৰ হয় এপ্লিকেশ্যন নেম প্ৰথমতে মই লিখিম এপ্লিকেশ্যন নেম এইটো একেলগে লিখা হয় আৰু এপ্লিকেশ্যন নেমটো একচুৱেলি এই টাইটেলটোৰ সৈতে একেই হ'ব লাগে গতিকে মই এইটোকে কপি কৰি আনি পেলাই এপ্লিকেশ্যন নেমত মই ইয়াক ভৰাই দিম ষ্টুডেণ্ট ডাটা এণ্ট্ৰি ঠিক আছে তাৰপিছত আইকন এটা লাগিব মোক আইকন ইজ ইকুৱেল টু আইকনটো মই মোৰ মাই এপত এটা আইকন আনি থৈছোঁ এইটো এই আইকনটোকে মই ইয়াতে ইউজ কৰিম সেইটো কাৰণে মই কি কৰিব লাগিব এবছলিউট পাথ শিফ্টটো মই হেঁচা মাৰি ধৰি আছোঁ বাওঁ হাতেৰে আৰু সোঁ হাতেৰে ৰাইট ক্লিকটো মই মাউচত ক্লিক কৰাৰ লগে লগে কপি পাথ আহে উইণ্ড'টোত কপি পাথ আৰু সেইটো উইথ কোটছ আহে অৰ্থাৎ এই কোটছ মাৰ্ক দুটা আহে কোটেশ্যন মাৰ্ক দুটা গতিকে দিব নালাগে এইটো এটা কোট মাৰ্ক দুটা অট'মেটিকলি আহি যায় ইয়াৰ ভিতৰত মোৰ আইকনটো আছে এইটো হ'ল আইকন ID অৰ্থাৎ এই যিটো এপ হ'ব তাৰ মই এটা ID দিব পাৰোঁ আইডিটো বৰ্তমান আমি ব্যৱহাৰ নকৰোঁ কিন্তু দি থওঁ মাই এপ কিবা এটা দিছোঁ মাই এপ ঠিক আছে ID বৰ্ডাৰ মই ঠিক কৰিব পাৰোঁ মই থিন কৰিব পাৰোঁ গতিকে মই ইয়াতে বৰ্ডাৰটো দিছোঁ ঠিক বৰ্ডাৰ ঠিক এতিয়া ভুল হৈ আছে মানটো BORDER বৰ্ডাৰ ঠিক আছে কেপশ্যন এটা মই দি দিওঁ কেপশ্যন ইজ ইকুৱেল টু য়েছ এইখিনিত এট্ৰিবিউট য়েছ নোট ব্যৱহাৰ হ'ব কেপশ্যন ইজ ইকুৱেল টু য়েছ চ' ইন টাস্ক বাৰ এইটো য়েছ নো এট্ৰিবিউট বুলিয়ান ভেলু বুলি কয় এইবিলাক অৰ্থাৎ য়েছ বা নো মানে ট্ৰু বা ফল্চত দিব লাগে য়েছ চ' ইন টাস্ক বাৰ মানে এই ইয়াত এনেকৈ হোভাৰ কৰিলে আহি যায় এই টাস্ক বাৰত যেতিয়া দেখাব তাৰ কাৰণে ইয়াক য়েছ মই টাইপ মাৰিব লাগিব চ' ইন টাস্ক বাৰ য়েছ তাৰপিছত আহিব ছিংগল ইনষ্টেন্স ইজ ইকুৱেল টু এইটো ট্ৰু ফল্চ মানে য়েছ ভৰাই দিলে হ'ল ইয়াতে ছিংগল ইনষ্টেন্স মানে মই কেইবাবাৰ যদি ক্লিক কৰোঁ উইণ্ড'খন কেইবাৰ আহিব লাগে এবাৰত এখন উইণ্ডো আহিব অৰ্থাৎ দুখন উইণ্ডো খোল খাব নালাগে গতিকে ইয়াতকৈ কয় ছিংগল ইনষ্টেন্স য়েছ কৰিলে এখন উইণ্ডো খোল খাব তাৰপাছত লাগিব চিছ মেনু মানে ছিষ্টেমৰ মেনুখন ভিজিবল হ'ব লাগেনে বা ক্লিক কৰিলে আহিব লাগে নেকি য়েছ তাৰপিছত আহিব উইণ্ডো ষ্টেট মানে উইণ্ডোখন যেতিয়া লঞ্চ হ'ব তেতিয়া সি মেক্সিমাইজ হৈ থাকিব লাগে নে মিনিমাইজ হৈ থাকিব লাগে নে নৰ্মেল হৈ থাকিব লাগে এতিয়া মেক্সিমাইজ হৈ আছে মোৰ এই এডিটৰৰ উইণ্ডোখন মই ইয়াক এনেকৈ মিনিমাইজ কৰিব পাৰোঁ তাৰপিছত মই ইয়াক মেক্সিমাইজ কৰিবৰ কাৰণে এইখন মই ধৰক ৰিচাইজ কৰিলোঁ এনেকৈ ছাপ'জ মই ইয়াক ৰিচাইজ কৰোঁ মই ৰিচাইজ কৰি দিছোঁ খুব সৰু হৈ গ'ল উইণ্ডোখন এইটো নৰ্মেল বুলি আমি কওঁ এইটো নৰ্মেল আৰু এইটো মেক্সিমাইজ এইটো নৰ্মেল আৰু এইটো মিনিমাইজ তো কি হৈছে উইণ্ডো ষ্টেটটো আমাক প্ৰথমতে কেনেকৈ লাগে মই কৈছোঁ নৰ্মেলকৈ লাগে বেছি ডাঙৰ নালাগে যিমানখিনি ডাটা সি চাইজটো লয় সেইটো চাইজতে দিলেই হ'ল গতিকে নৰ্মেল উইণ্ডো ষ্টেট নৰ্মেল হ'ব লাগে স্ক্ৰল বাৰ মোক লাগে নালাগে স্ক্ৰল বাৰ মোক নালাগে নহ'লে দেখিবলৈ ৱেব পেজৰ নিচিনা হ'ব গতিকে স্ক্ৰল বাৰ ন' কৰিছোঁ স্ক্ৰল বাৰ ন' স্ক্ৰল ফ্লেট ইজ ইকুৱেল টু এইটো সেই বুলিয়ান ন' কৰি দিলোঁ হ'ল এইটো স্ক্ৰল ফ্লেট ন' ভাৰ্চন মোৰ এপটো কি ভাৰ্চন হয় গতিকে VERSION ভাৰ্চন ইজ ইকুৱেল টু মোৰতো প্ৰথম ভাৰ্চন হয় মই প্ৰথম বনাইছোঁ এইটো এপ গতিকে 1.0 লিখি দিছোঁ ঠিক আছে ইনাৰ বৰ্ডাৰ ভিতৰ ফালে মোৰ কিবা বৰ্ডাৰ লাগিব নেকি অ'কে ইনাৰ বৰ্ডাৰ ইজ ইকুৱেল এইটো একেই য়েছ ন' য়েছ ইনাৰ বৰ্ডাৰ মোক য়েছ লাগে তাৰপিছত আহিব মেক্সিমাইজ বাটন লাগিব নেকি মেক্সিমাইজ এইবিলাক চব লিখিব লাগিব বুলি কোনো কথা নাই কিন্তু মই দেখুৱাই দিছোঁ মেক্সিমাইজ বাটন ইজ ইকুৱেল টু য়েছ স্মল লেটাৰত হ'ব লাগে আচলতে এইটো আছে তাৰপিছত মিনিমাইজ বাটন ইজ ইকুৱেল টু য়েছ এইটো য়েছ আৰু ভিতৰত থকা বস্তু চিলেকশ্যন কৰিব পৰা হ'ব লাগে নেকি হ'ব লাগে চিলেকশ্যন ইজ ইকুৱেল টু য়েছ
Selection is equal to yes. Navigable hobo lage niki navigable. Navigable is equal to yes. Navigable hobo lage. Border style মানে উইন্ডোখন যেটা appear হ'ব তাৰ চাৰিফালে থকা border আছে এটো প্লেন হ'ব পাৰে এটো 2D হ'ব পাৰে এটো 3D হ'ব পাৰে প্লেন মানে নরমাল গতিকে মই border style মই ইয়াক নরমাল দিছো NORMAL নরমাল ঠিক আছে ওকে হৈ গৈছে এখিনি তাৰ পিছত মই ইয়াক ক্লোজ কৰিব লাগিব এটো ক্লোজ হৈ গল গতিকে STA এপ্লিকেশন এই STA এপ্লিকেশন এটা ট্যাগ হয় আসলে এটা HTML ট্যাগ হয় ইয়াক VB স্ক্ৰিপ্টৰ কাৰণে ব্যৱহাৰ কৰা হয় HTML এপ্লিকেশনৰ কাৰণে তো এপ্লিকেশন নেম আছে আইকন আছে আইডি আছে বৰ্ডাৰ আছে ক্যাপশন আছে শো ইন টাস্কবাৰ আছে সিঙ্গল ইনস্ট্যান্স সিস্টেম মেনু বহুত কেটা আছে কেটামান আমি ব্যৱহাৰ কৰিছো কেটামান ব্যৱহাৰ নহয় কিন্তু মই টাইপ মাৰি থৈ দিছো ঠিক আছে তো এতিয়া মই ইয়াত আৰম্ভ কৰিম মোৰ ভিজুৱেল কোড খিনি VB কোড ভিজুৱেল বেসিকৰ হয় আসলে ভিজুৱেল বেসিক এটা খুব পপুলাৰ world famous at programming language হয় so actually VB script generally কি হয় web page মাজত embed কৰিব পৰা যায় মানে web page মাজত লিখিব কাৰণে এই VB scriptক তৈয়াৰ কৰিছিলে তো ইয়াৰ সহায়ত আমি বহুত ধৰণৰ add-ons plugins বা ActiveX বুলি যিবিলাক কয় ActiveX মানে web page ভিতৰত চলিব পৰা এনেকুৱা কিছুমান কন্ট্ৰোল যিবিলাক কন্ট্ৰোলৰ সহায়ত আমি কম্পিউটাৰটো এক্সেছ কৰিব পাৰো কিন্তু ActiveX বহুত ডেঞ্জাৰাছ বস্তু গতিকে ইয়াৰ ইউজটো লাহে লাহে কমি আহি আছে তো আমি এটা আৰম্ভ কৰো script type is equal to sorry মই এটো ক্যাপিটাল একো নাই এটো ক্যাপিটাল থাকিলে কোনো কথা নাই এটো কেস ইনসেনসিটিভ হয় গতিকে script type is equal to text slash VB script আৰু language is equal to দিও ইয়াতে language is equal to VB script language is equal to VB script এতিয়া মই এটা ফাংচন আৰম্ভ কৰিম sub বুলি মই যেটো ফাংচন আৰম্ভ কৰিম যেনে ডাটা এন্ট্ৰি সাপোজ মই ডাটা এন্ট্ৰি লিখিলে তো মই নিজৰ মতে লিখি লৈছো মই তো ৰাজু যদু মধু যিখিনি কিবা কি লিখিব পাৰো ডাটা এন্ট্ৰি বুলি এটা ফাংচন লিখিছো যেটো ফাংচনে এগুটে সিস্টেমটো কন্ট্ৰোল কৰিব এই ডাটা এন্ট্ৰিটো এজ এ ক্লিক ইভেন্ট মই ইয়াত দিব লাগিব এই বাটনটো দিব লাগিব যাতে এই বাটনটো ক্লিক কৰিলে মানে সেভ টু ক্লিক কৰাৰ লগে লগে ইয়াত কি হয় এই ফাংচনটো ৰান হ'ব ঠিক আছে ইয়াত মই কোনো কাৰ্লি ব্ৰেচ নিদিও আমি জাভাস্ক্ৰিপ্টত হলে এটো কাৰ্লি ব্ৰেচ দি দিম আৰু মোৰ এটো অভ্যাস হৈ গৈছে মই জাভাস্ক্ৰিপ্ট সকলো সময়তে টাইপ মাৰি থাকো কাৰণে জাভাস্ক্ৰিপ্টৰ সিনট্যাক্স আহি যায় কিন্তু ইয়াত আমি জাভাস্ক্ৰিপ্টত VB স্ক্ৰিপ্টত কাৰ্লি ব্ৰেচ দিব নালাগে ঠিক আছে তো আমি এটা স্টাৰ্ট কৰো ডিম মানে এটা ভেৰিয়েবল আমি এটা ভেৰিয়েবল একসেপ্ট কনসিডাৰ কৰি লওঁ ডিম আইৰো মানে প্ৰটেক্টটো ৰ কথা কৈছো মানে আই ফৰ ইনক্ৰিমেন্ট তো জেনেৰেলি মই ডিম আই বুলি ক'ব পাৰো আইটো খুব ছুটি হয় কাৰণে আই ৰ কৰি দিছো ডিম আই ৰ আৰু তাৰছত মই ইয়াত লিখিম set object excel এটা object excel বুলি মই এটা ভেৰিয়েবল নিজে বনাই লৈছো ইয়াত মই ৰামো লিখিব পাৰিম ৰহিমো লিখিব পাৰিম মানে কোনো প্ৰবলেম নাই মই object excel মানে এক্সেলৰ এটা অবজেক্ট বনাব বিচাৰিছো set object excel is equal to create object আৰু মই ইয়াত টাইপ মাৰিম excel dot application তো ইন্টাৰেষ্টিং কথাটো হ'ল যে আপোনালোকৰ কম্পিউটাৰত যদি এক্সেলটো ইনষ্টল নাই তেনেহলে এই এপ্লিকেশনটো নচলে তো এই এপ্লিকেশনটো চলিবৰ কাৰণে প্ৰথমতে আমাৰ কম্পিউটাৰত এক্সেলটো ইনষ্টল হৈ থাকিব লাগিব এই যে এপ্লিকেশন ইনষ্টল হৈ আছে তাৰ এটা ইনষ্টেন্স অৰ্থাৎ তাৰ এটা এক্সাম্পল বা তাৰ এটা প্ৰসেস মই কৰিম এই অবজেক্ট এক্সেলৰ সহায়ত গতিকে ইয়াত কি কৈছো ক্ৰিয়েট অবজেক্ট মানে এটা অবজেক্ট বনাবলৈ কৈছো এক্সেল এপ্লিকেশনৰ গতিকে সিস্টেমত অলৰেডি ইনষ্টল হৈ আছে এক্সেলটো তাৰ এটা ইনষ্টেন্স মই ক্ৰিয়েট কৰিবলৈ কৈছো set objector এটা ভেৰিয়েবল এটা সেভ কৰি ৰাখিম ঠিক আছে তাৰ পিছত মই আৰম্ভ কৰিম set object obj workbook এটা ভেৰিয়েবল হয় মই যিকোনো দিব পাৰো কিবা কিবি workbook is equal to object excel মানে এটো হয় এটাকে কপি কৰি লওঁ ইয়াতে object excel dot workbooks dot open এতিয়া open of p to capital হৈ গ'ল object excel মানে এই ভেৰিয়েবলটো যেটা মই এক্সেলৰ এটা এপ্লিকেশন এটা ইনষ্টেন্স খুলিলো তেটা object excelৰ সেই workbook এখন মই ওপেন কৰিব লাগে এটা ইয়াত মই নামটো ভৰাব লাগিব মই কি নামেৰে মই সেভ কৰি ৰাখিছো মোৰ এক্সেলৰ শীটটো গতিকে মাই এপত যাও book1.xls ইয়াত মই শিফটটো ধৰি আছো ৰাইট ক্লিক কৰো আৰু কপি এজ পাথটো লৈ ললো আৰু হেতু মই আহি ইয়াতে পেস্ট কৰি দিও এই পাথটোত মোৰ workbookটো আছে মই দেখুৱাই দিলো এক্সেলত যে অমুকত গৈ পেলাই এটা workbook বনাই থৈছো তাত তুমি ডাটা এন্ট্ৰি কৰিব লাগিব ঠিক আছে তাৰ পিছত এতে
অবজেক্ট এক্সেল কপি কৰিলে এখনৰ পৰা অবজেক্ট এক্সেল ডট এপ্লিকেশ্যন ডট ভিজিবল ইজ ইকুৱেল টু ট্ৰু ইয়াত মই কৈছোঁ যে অবজেক্ট এক্সেলটোৰ যিটো এপ্লিকেশ্যন তৈয়াৰ হ'ব এতিয়া তাক ভিজিবল কৰিব অৰ্থাৎ কি কৰিব এক্সেলটো অকণমান সময়ৰ কাৰণে খুলি তাক পঢ়িবলৈ চেষ্টা কৰিব মানে সেইটো পঢ়াটো সি নিজে কৰিব এক্সেলে কৰিব এইটো ইয়াত আমি টাইপ মাৰিব নালাগে অবজেক্ট এক্সেল মানে অবজেক্টটোৱে এপ্লিকেশ্যন হিচাপে খুলি তাক ভিজিবল কৰিব গতিকে ইয়াত মই ট্ৰু লিখি দিলোঁ তাৰপিছত ৱৰ্কবুকটো কৰিব লাগিব ঠিক তেনেকৈ মই ইয়াত লিখিম অবজেক্ট ৱৰ্কবুক এইটো ইয়াত কপি কৰি পেষ্ট কৰি দিলোঁ অবজেক্ট ৱৰ্কবুক ডট উইণ্ড'জ আৰু ইয়াত মই লিখিম উইণ্ড'জ 1 মানে যিটো খোল খাই আছে 1 ফৰ ট্ৰু ভেলু ডট ভিজিবল মানে এখনে উইণ্ডো লাগে আৰু যিটো খোল খাই আছে সেইখনেই হ'ব ভিজিবল ইজ ইকুৱেল টু ট্ৰু ঠিক আছে তাৰপিছত মই লিখিম সেট এক্সেল চিট ইজ ইকুৱেল টু অবজেক্ট ৱৰ্কবুক এইটো মই কপি কৰি এইখিনিকে লৈ আহিব পাৰোঁ অবজেক্ট ৱৰ্কবুক ডট চিটছ 1 মানে 1 নম্বৰ চিটত মই এতিয়া ফ'কাছটো লৈ আহিলোঁ প্ৰথমতে মই এক্সেল চিটখন খুলিলোঁ তাৰপিছত মই ৱৰ্কবুকলৈ আহিলোঁ আৰু প্ৰথমখন চিট যিখন চিট খোল খাব প্ৰথম চিটখনতে মই ডাটাখিনি ভৰাই আহিছিলোঁ গতিকে তাত সি ফ'কাছ কৰিব ছেট এক্সেল চিট ইজ ইকুৱেল টু অবজেক্ট ৱৰ্কবুক সেই অবজেক্টটোত আৰু চিট নম্বৰ 1 নম্বৰ চিটত সি খোল খাব তাৰপিছত মই ইয়াক এক্টিভেট কৰিব লাগিব গতিকে এক্সেল চিট এইটোকে কপি কৰি লওঁ এক্সেল চিট ডট এক্টিভেট হ'ব অবজেক্ট ৱৰ্কবুক ডট উইণ্ড'জ ডট ভিজিবল ইজ ইকুৱেল টু ট্ৰু ছেট এক্সেল চিট ইজ ইকুৱেল টু অবজেক্ট ৱৰ্কবুক ডট চিটছ 1 এক্সেল চিট ডট এক্টিভেট ঠিক আছে এতিয়া মই ইয়াত ভেলু এটা দিম আইৰ' ইজ ইকুৱেল টু 1 মানে সি 1 নম্বৰৰ পৰা আৰম্ভ হ'ব মানে 1 নম্বৰ কলমটোৰ পৰা সি ষ্টাৰ্ট হ'ব তাৰপিছত মই ইয়াত লিখিছোঁ উইথ অবজেক্ট এক্সেল এইটো উইথ অবজেক্ট এক্সেল ইয়াত মই লিখিম ডু while ডট চেলছ তাৰপিছত মই লিখিম আইৰ' এইটো কপি কৰি লওঁ আইৰ' কমা 1 ডট ভেলু ইজ নট ইকুৱেল টু এইটো কাৰণ যেতিয়ালৈকে এইটো কৈছোঁ মানে তুমি কলমকৈ যাবা চেলকৈ যাবা যেতিয়ালৈকে খালী ভেলু নোপোৱা তেতিয়ালৈকে তুমি গৈয়ে থাকিবা আৰু তাত থকা তথ্যখিনি তুমি ল'বা আৰু কি কৰিবলৈ কৈছোঁ আইৰ' ডট চেলছ আৰু আইৰ' কমা 1 ডট এক্টিভেট তাৰপিছতে আইৰ' ইজ ইকুৱেল টু আইৰ' প্লাছ 1 এইটো হ'ল ইনক্ৰিমেণ্ট কাউণ্টাৰ তাৰমানে সি কি কৰিছোঁ প্ৰত্যেক চেল বাই চেল তুমি গৈ থাকিবা এটা এটাকৈ বাঢ়ি গৈ থাকিব প্ৰথমতে 1 হ'বা তাৰপিছত 1 + 1 2 হ'ব 2 + 1 3 হ'ব এনেকৈ গৈ থাকিবা ডু while এটা খুব ফেমাছ লুপ হয় ডু while চেলছ আইৰ' 1 ভেলু ইজ নট ইকুৱেল টু এমটি মানে এমটি নোহোৱালৈকে তুমি গৈ থাকিবা এটা এটাকৈ ইনক্ৰিমেণ্ট কৰি গৈ থাকিবা আৰু ইয়াত কি কৰিবলৈ কৈছোঁ লুপ ডট চেলছ তাৰপিছত আইৰ' কমা 1 তাৰপিছত ডট ভেলু ইজ ইকুৱেল টু document dot get element by name get elements by name element নহয় get elements by name document dot get elements by name আমাৰ নেমটো কি আছিলে এটা আছে কৰবা ষ্টুডেণ্ট নেম এইটো আমি কপি কৰি আনি ইয়াত দিব লাগিব আৰু এইটো আমি এনেকৈ দিব লাগিব ডট নেম আৰু 0 ডট ভেলুত ভিটো কেপিটেল ভেলু কৈছোঁ যে তুমি যাবা প্ৰথম চেলটো ভেলুত যাবা আৰু এই ষ্টুডেণ্ট নেম ভেলুটো তাত ভৰাবা ডকুমেণ্ট ডট গেট এলিমেণ্ট বাই নেম ষ্টুডেণ্ট নেম গতিকে ষ্টুডেণ্ট নেম বুলি মোৰ ইয়াত এটা টেক্সট বক্স অলৰেডি আছে সেই টেক্সট বক্সৰ পৰা তুমি তথ্যখিনি ল'বা লৈ পেলাই তাত ভৰাবা প্ৰথমটো চেলত ভৰাবা তাৰমানে কেনেকৈ কাম কৰিব আমাৰ তাত 4টা কলম আছিলে গতিকে প্ৰথম কলমটোত ষ্টুডেণ্ট নেম আছে দ্বিতীয় কলমটোত ফাদাৰ নেম আছে তৃতীয় কলমটোত ক্লাছ আছে আৰু চতুৰ্থটোত ৰোল নম্বৰ আছে গতিকে প্ৰথমটো গৈ সি প্ৰথম চেলটোত ভৰাব দ্বিতীয়টো গৈ সি দ্বিতীয়টো চেলত ভৰাব তৃতীয়টো গৈ তৃতীয় এনেকৈ যথানুক্ৰমে সি ভৰাই সি গৈ থাকিব ঠিক আছে এইটোকে মই আৰু কপি কৰিলোঁ ষ্টুডেণ্ট নেমৰ পিছত মোৰ আছে ফাদাৰ নেম গতিকে মই ফাদাৰ নেমটো ইয়াৰ পৰা কপি কৰি লৈ আহিছোঁ ইয়াত ফাদাৰ নেম ভৰাই দিওঁ আৰু এইটো একেই থাকিব এইটো হ'ব 2 হ'ব মানে 2 নম্বৰটোত তাৰপিছত 3 নম্বৰটোত তুমি ভৰাবা ক্লাছ গতিকে ষ্টুডেণ্ট ক্লাছটো ইয়াৰ পৰা কপি কৰি লৈ আহোঁ এইটো হ'ল ষ্টুডেণ্ট ক্লাছ তাৰপিছত ষ্টুডেণ্ট ৰোল আৰু ষ্টুডেণ্ট ৰোলটো মই
ষ্টুডেণ্ট ৰোল আৰু এইটো হ'ব 4 নম্বৰ হয়নে তাৰপিছত এইখিনি হোৱাৰ পিছত তুমি এটা মোক মেছেজ বক্স দিবা মেছেজ বক্স VB স্ক্ৰিপ্টত মেছেজ বক্স এনেকৈ ব্ৰেছ নালাগে আৰু ইয়াত মই লিখিম ষ্টুডেণ্ট এডেড ষ্টুডেণ্ট এডেড ছাকচেছফুলি বুলি মই ইয়াত দিবলৈ কৈছোঁ .vb ইনফৰমেশ্যন তাৰপিছত মই ইয়াক কি বুলি কৈছোঁ ডকুমেণ্ট মানে ইনফৰমেশ্যনখিনি ছেভ হোৱাৰ পিছত ফৰ্মখন মই খালী কৰিবলৈ কৈছোঁ গতিকে ডকুমেণ্ট গেটেড এলিমেণ্টছ এইটো ইয়াৰ পৰাই মই কপি কৰিব পাৰোঁ আচলত ইমানখিনি নালাগে টাইপ মাৰি থাকিবলৈ ষ্টুডেণ্ট নেম ষ্টুডেণ্ট ভেলিউ ইজ ইকুৱেল টু এমটি তাৰপিছত ষ্টুডেণ্ট নেমৰ পিছত মই ফাদাৰ নেমটো এমটি কৰি দিব পাৰোঁ তাৰপিছত মই ষ্টুডেণ্ট ক্লাছটো মই এমটি কৰি দিব পাৰোঁ তাৰপিছত ষ্টুডেণ্ট ৰোলটো মই এমটি কৰি দিব পাৰোঁ হৈ গ'ল তাৰপিছত মই দিম এণ্ড উইথ তাৰপিছত মই ইয়াত লিখিম অবজেক্ট ৱৰ্কবুক এইটো ক'ত আছে এইটো এণ্ড উইথ অবজেক্ট ৱৰ্কবুক ডট ছেভ তাৰপিছতে ডট লিভ তাৰপিছত ডট ক্ল'জ CLOSE ডট ক্ল'জ আৰু তাৰপিছতে অবজেক্ট ৱৰ্কবুক ছেট অবজেক্ট ৱৰ্কবুক ইজ ইকুৱেল টু নাথিং ছেট ৱৰ্কবুক ইজ ইকুৱেল টু নাথিং এইটো মই নাথিং কৰি দিওঁ নাথিং মানে সি মেমৰি বা সি এৰি দিব ঠিক আছে তাৰপিছত ছেট অবজেক্ট এক্সেল এটা মই এটা হেৰি লৈছিলোঁ ত' সি ছেট অবজেক্ট এক্সেল ইজ ইকুৱেল টু নাথিং ঠিক আছে তাৰপিছত মই এটা ফাংচন ইয়াতে শেষ কৰি দিছোঁ ঠিক আছে এইখিনিয়ে হ'ল ইয়াৰ ভিজুৱেল বেচিকৰ কোড এই কোডখিনিত কি আছে মই এটা ফাংচন লিখিছোঁ মই এটা ভেৰিয়েবল লৈছোঁ মই এটা ইনষ্টেঞ্চ ক্ৰিয়েট কৰিছোঁ এক্সেল এপ্লিকেশ্যনৰ আৰু মই এপ্লিকেশ্যনটো ইয়াত খুলিছোঁ খোলাৰ পিছত মই ইয়াক ভিজিবল কৰিছোঁ তাৰপিছত মই ছিটখনত ফ'কাছ কৰিছোঁ তাৰপিছত ছিটখন মই এক্টিভেট কৰিছোঁ তাৰপিছত মই এটা ৰ' কাউণ্টাৰ লৈছোঁ এটা লুপ লৈছোঁ লুপ মানে সি একেটা কামকে বাৰে বাৰে কৰি থাকে কলম বাই কলম সি গৈ থাকে কলম বাই কলম সি গৈ মোৰ ফৰ্মত থকা বস্তুখিনি সি পঢ়ি নি এক্সেলত গৈ সি ভৰাই দিয়ে ভৰোৱা হোৱাৰ পিছত সি এটা মেছেজ দিয়ে যে মেছেজ ষ্টুডেণ্ট এডেড ছাকচেছফুলি VB ইনফৰমেশ্যন এইটো সি গুচি যায় ঠিকে আছে .vb ইনফৰমেশ্যন আৰু তাৰপিছত সি কি হৈছে এণ্ড চাব শেষ হৈ গৈছে অ'কে ফাইন ঠিক আছে এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি ইয়াক ক্ল'জ কৰোঁ এতিয়া আমি ক্ল'জ কৰি দিছোঁ আৰু আমাৰ মাই এপত যাওঁ মাই এপত গৈ মই এই যিটো মাই এপ .html আছিলে ইয়াক মই .hpa কৰি দিওঁ এতিয়া মোৰ এটা এপ আইকন নিচিনা আহি গৈছে ইয়াক মই ডাবল ক্লিক কৰোঁ ৱাও আহিছে কিন্তু ইয়াৰ ষ্টাইলিংখিনি সিমান ধুনীয়াকৈ প্ৰপাৰলি অহা নাই উইণ্ড'খন বৰ ডাঙৰ হৈছে উইণ্ড'খন অলপ সৰু কৰিব পৰা হ'লে ভাল আছিলে ঠিক আছে মই ইয়াক আকৌ কি কৰোঁ ৰাইট ক্লিক কৰোঁ আৰু অ'পেন উইথ নোটপেড কৰোঁ এডিট উইথ নোটপেড প্লাছ প্লাছ ঠিক আছে ত' এটা কাম কৰোঁ ইয়াত মই স্ক্ৰিপ্ট টাইপ ইজ ইকুৱেল টু type is equal to text slash javascript আৰু ইয়াত মই লিখিম ইয়াৰ ভিতৰত মই লিখিম এই স্ক্ৰিপ্টৰ ভিতৰত মই লিখিম উইণ্ড'টো ৰিচাইজ কৰিবৰ কাৰণে উইণ্ডো ডট ৰিচাইজ টু বুলি কৈ মই 640 by 480 কৰি দিছোঁ ঠিক আছে চাওঁ মাই এপ এইবাৰ ঠিক আছে মোক এইটো উইণ্ড'হে মোক লাগে কাৰণ সি বেছি ডাঙৰো নহয় তেতিয়া এতিয়া ইয়াত যদি মই তথ্য এণ্টাৰ কৰোঁ তেতিয়াহ'লে সেই তথ্যখিনি গৈ যিটো মোৰ মাইক্ৰ'ছফ্ট এক্সেলৰ ছিট বনাই থৈছোঁ তাত গৈ ছেভ হ'ব নে নহয় সেইটো মোক এতিয়া প্ৰয়োজন হৈছে ঠিক আছে তো ইয়াতে ক'ৰবাত কিবা ভুল আছে নেকি চাই লওঁ এবাৰ ছিটছ ডট অবজেক্ট এক্সেল ঠিক আছে মেছেজ বক্স ডট VB ইনফৰমেশ্যন ঠিক আছে অ'কে তো ৰান কৰোঁ এপটো টেষ্ট এটা কৰি চাওঁ ক্লাছ 10 ৰোল নম্বৰ 5 মই ছেভ কৰি দিওঁ
অ'কে কিবা এটা প্ৰব্লেম হৈ আছে প্ৰব্লেমটো কি আমি ইয়াতে ক্লিক ইভেণ্টটো দিয়া নাই ইয়াতে ক্লিক ইভেণ্টটো দিব লাগিব নহয় গতিকে মই ইয়াৰ পৰা কি কৰিম ডাটা এণ্ট্ৰিটো কপি কৰি আনি ইয়াতে এড কৰিম যেটা ট্ৰিগাৰ হয় অন ক্লিকে ইজ ইকুৱেল টু ইয়াতে হৰাইটো ডাটা এণ্ট্ৰি ঠিক আছে অ'কে মাই এপ ৰিয়েন বৰা ক্লাছ 10 roll number 5 save okay student added successfully wow বঢ়িয়া তোমাৰ ষ্টুডেণ্ট ডাটা সেভ হৈ গ'ল ঠিক আছে মই চাওঁচোন এক্সেলত মানে সেভ হৈছে নাই wow বৰ ইণ্টাৰেষ্টিং এইটো নেকি book1.xls yes সেভ হৈ গৈছে আৰিয়ান বৰা ক্লাছ 10 5 আৰু এটা কৰি চাওঁ এইটো মই বন্ধ কৰি দিওঁ ঠিক আছে মই আকৌ এবাৰ লঞ্চ কৰিছোঁ এজন ষ্টুডেণ্ট লওঁ ৰাজীৱ নেওগ আৰু ক্লাছ 9 roll number 12 save student added successfully wow okay চাওঁ book1.xls উলিয়াওঁ সেইটো পটককৈ মোৰ এইটো প্ৰব্লেম দি আছে অকণমান ৰাজীৱ নেওগ save হৈ গৈছে ইণ্টাৰেষ্টিং মই HTML-ত লিখা ইয়াক মই কি কৰিব পাৰোঁ মই যদি ইয়াক HTML বুলি কৰি দিওঁ মই যদি ইয়াক HTML কৰি yes আৰু তেতিয়া যদি মই ইয়াক খোলোঁ তেতিয়াহ'লে মোৰ এই এণ্ট্ৰিখন আহে ইয়াৰ পৰা কাম নকৰে মই যদি ইয়াক মই চেষ্টা কৰি চাইছিলোঁ টেষ্ট আৰু ক্লাছ 5 roll number 2 মই ইয়াৰ পৰা যেতিয়া ছেভ কৰোঁ কাম নকৰে ই এটা HTML এপ্লিকেশ্যন অৰ্থাৎ HTA বুলি মই ইয়াক বনাব লাগিব নহ'লে সি কাম নকৰে গতিকে মই ইয়াক কি কৰিব লাগিব HTA নহ'লে সি কাম নকৰে মই এইটো চেক কৰি চাইছিলোঁ দুদিনমানৰ আগতে অ'কে য়েছ মই এইটো আকৌ ৰান কৰোঁ আকৌ এটা নতুন কৰোঁ সীমা দাস ফাদাৰ নেম ৰাজেন দাস আৰু ক্লাছ 12 roll number 2 save okay yes student added successfully okay বঢ়িয়া হৈছে চাওঁ ফাইল book1.xls yes সীমা দাস আহি গৈছে কেনেকুৱা লাগিলে তো আমি HTML-ত এটা এপ্লিকেশ্যন বনাই মাইক্ৰ'ছফ্ট এক্সেল নুখোলাকৈ তাত তথ্য আমি ছেভ কৰিব পাৰিলোঁ আৰু বেছিক কোডিং লিখিবলগীয়া নহ'ল জাষ্ট কেলাইন মানে ইয়াত কেলাইন আছে চাই লওঁ ইয়াত মাত্ৰ আছে সিলেক্টেড লাইনছ ইজ 164 সিলেক্টেড ইজ ইকুৱেল 129 লাইনছ অ'কে 29 লাইনছৰ ভিতৰত মই এটা এপ বনাই পেলাই আধা ঘণ্টামান লাগিছে নেকি মই ক্ৰিয়েট কৰিলোঁ HTML আৰু VBScript দি বনোৱা এই এপ্লিকেশ্যনটো কেনে পালে যদি ভাল পালে তেনেহ'লে নিশ্চয় লাইক কৰি দিব আৰু আপোনাৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু এই চেনেলটো যদি এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে ডেফিনেটলি ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব সকলো নটিফিকেশ্যন আপুনি পাই থাকিব আমি নিতৌ হাজিৰ হ'মহি নতুন টিপছ আৰু টিউটৰিয়েলছ লৈ তেতিয়ালৈকে বাই বাই